Namaskar. Welcome back to our cooking channel. Moi Papuri. Apnalok সকলোকে ৰঙালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা যাচিলো। বহু দিনৰ মূৰত আকৌবাৰ আপোনালোকৰ আগলৈ আহিছো। আইতা ধনদা কুমাৰী শইকীয়াৰ ৰন্ধন প্ৰণালীৰ ওপৰত লিখা পুথি ৰান্ধনিৰ পৰা এটা ৰেচিপি লৈ আজি মই বনাম মাছৰ পোলাও। ইয়াৰ বাবে প্ৰয়োজন হ'ব মাছ মই লৈছো ৰৌ মাছৰ পেটি লৈছো মই আধা কেজি মান প্ৰায় 8 টুকুৰা ধনিয়া 2 চামুচ তেজপাত 5-6 খিলা জালুক 10-12 টা মান লং একে 10-12 টা মান ইলাচি 6-7 টা দালচিনি এটুকুৰা আদা এটুকুৰা নিমখ সোৱাদ অনুসৰি কিসমিস কাজু বাদাম আৰু পিস্তা বাদাম আৰু ঘিউ লাগিব টেবুল স্পুন 3 চামুচ মান মিঠাতেল মাছখিনি ভাজিবলৈ জুখাৰে আৰু হেখত জহা চাউল লৈছো মই 3 কাপ চাউলখিনি ভালকৈ ধুই 5-10 মিনিট পানীত তিয়াই ভালদৰে টুকি ল'ব লাগে এতিয়া মই ইয়াতে 2 লিটাৰ পানী লৈছো মছলা পানী বনাম ভাতখিনি মই ইয়াতে বইল কৰিম পানীখিনি এতিয়া ইয়াত দিলো এতিয়া মই এটো মছলা পানী বুলিয়ে ক'ব পাৰি মই ইয়াতে 2 চামুচ ধনিয়া গোটা ধনিয়া দিছো জালুক দিছো 10-12 টা মান আৰু আদা দিছো টুকুৰা এতিয়া মই এইখিনি খুননাত অলপ খুনি লম এইখিনি মই তাত দি পেলাই উতলাম 2 লিটাৰ পানীটো উতলি পেলাই কমি 1 লিটাৰ মান হ'ব লাগিব পানীখিনি গৰম হৈছে এতিয়া মই এই মছলাখিনি আধা খুনা মছলাখিনি ইয়াত দি দিছো আৰু ভালকে উতলি পানীখিনি হুহিব লাগিব 1 লিটাৰলৈ এতিয়া পানীখিনি উতলে মানে মই মাছখিনি অকমান নিমখ সানি ফ্ৰাই কৰি লওঁ হালধি নালাগে অকল নিমখ এই মাছখিনি ভজাৰ জুখৰে মিঠাতেল দিছো পকিলে মই মাছখিনি দিম ইয়াত আৰু ভালদৰে ভাজি লম ৰঙচুৱাকৈ এইটো মাছ দিছো ভালকৈ ভাজি লম মাছখিনি মই ফ্ৰাই হৈ গৈছে মই এইখিনি উঠাই দিওঁ দুটা বেটছতে হৈ গ'ল মছলা পানীখিনি প্ৰায় হৈ গৈছে যেতিয়া ইয়াৰ ৰঙচুৱা ৰং এটা ওলাব তেতিয়া এইটো হৈ যায় এইটো মই এতিয়া গেছটো অফ কৰিম আৰু পানীখিনি চাকি ল'ম এতিয়া এই মছলা পানীখিনি মই চেকি লওঁ এতিয়া মই সসপেনটো বহাই দিছো গেছত এতিয়া গৰম হৈছে এতিয়া মই ইয়াত 3 চামুচ হালধি দিছো এতিয়া গৰম হৈছে ইয়াত এতিয়া মই 10 টা মান লং দি প্ৰথমতে লং দিম লং কিটা যেতিয়া অলপমান ফুলি আহিব তাৰ পিছত মই তাত দালচিনি ইলাচি আৰু তেজপাত দি ফুৰণ মাৰিছো এতিয়া বৰ্তমান এই লংবোৰ ফুলি আহিছে এতিয়া মই ইলাচি দিলো দালচিনি দিলো আৰু তেজপাত কিটা দি ফুৰণ মাৰিছো এতিয়া ইয়াত মই মছলা পানীখিনি যিখিনি পানী মই মছলা পানী বনাই লৈছিলো সেই পানীখিনি ইয়াত
ঢালি দিম এতিয়া এইখিনি অকমান গৰম হলে এই পানীখিনিতে মই ভাতটো বহাম মানে আধা সিজাকে সম্পূৰ্ণ নহয় আধা সিজাকে ভাতখিনি বনাই কাঢ়ি লওঁ এতিয়া পানী উতলিছে আৰু গৰম হৈছে ভালকে এতিয়া মই ইয়াতে চাউলখিনি দি দিছো এতিয়া মই জোখ অনুসৰি অলপমান নিমখ দি দিছো ইয়াত এতিয়া মোৰ ভাতখিনি আধা সিজা হৈ গৈছে মই অফ কৰি দিলো আৰু এতিয়া মই এইখিনি ভালকে সেকি লওঁ এতিয়া মই পেনটো উঠাই দিছো জুইত অলপমান গৰম হ'লে পোলাওত দিবলগীয়া পিস্তা কাজু আৰু কিসমিস কিটা অলপ তেলত ভাজি লওঁ এতিয়া মই ইয়াতে 1 চামুচ ঘিউ দিছো তেলখিনি গৰম হৈছে এতিয়া মই ইয়াতে পিস্তা কিটা দিছো কাজু কিটা দিছো আৰু কিসমিস লাষ্টত কিটা দিছো আৰু পিস্তা অলপ সৰহকৈ দিলে বেয়া নহয় টেষ্টটো ভালেই হয় খাই ভাল লাগে অলপ ফ্ৰাই কৰি লওঁ ভালকৈ নহয় অলপ ৰঙচুৱা হৈছে এতিয়া ৰঙচুৱাকৈ ভাজিব লাগে এতিয়া হৈ গ'ল এতিয়া মই এইটো বন্ধ কৰি দিছোঁ পোলাওত তৰপে মাছ আৰু পোলাওত একেলগে দি দিম এতিয়া মই এই পোলাওটো মাইক্ৰৱেভত দিম তাৰ আগতে মই ইয়াতে ডিছখনত অলপ ঘিউ সানি লৈছোঁ এতিয়া মই প্ৰথমতে ইয়াত ৰাইচ দিম বনাই থোৱা চাউলখিনি দিছোঁ মাছ দিম মাছ দিলোঁ তাৰ ওপৰত মই এই পিস্তা বাদাম কাজু আৰু কিসমিসখিনি অলপ দি দিছোঁ ঘিউ দি দিছোঁ ভাল গৰুৰ ঘিউ এতিয়া মই ইয়াতে আকৌ ৰাইচ দিম মাছৰ এটা লেয়াৰ দিম ইয়াৰ ওপৰত আকৌ কাজু বাকি থকা কাজুখিনি গোটেইখিনি দি দিম কাজু পিস্তা কিসমিস নিমখ চাউলটো বহাওঁতে মই দিয়ে দিছোঁ গতিকে নিমখ দৰকাৰ নাই যদি আপুনি কম হয় তেতিয়াহ'লে আকৌ অকণমান দি দিব পাৰে এতিয়া মই ইয়াতে অকণমান ঘিউ দিছোঁ গলিটো ৰেডি ইয়াতে মই 1/4 টি কাপ মছলা পানী দিছোঁ ভালকৈ সিজিবলৈ ৰাইচৰ ছেটিঙত গৈ এতিয়া ইয়াতে মই মাইক্ৰৱেভত 5 মিনিট সময় ইয়াক কুক কৰিম মই এই ৰেচিপিটো আইতাৰ ৰান্ধনি কিতাপৰ পৰা লৈছোঁ কিন্তু মই অলপমান তাক সলনি কৰি অলপ সহজ কৰি মই কৰি লৈছোঁ আৰু মাইক্ৰৱেভ ইউজ কৰিছোঁ সেই সময়তো মাইক্ৰৱেভ বা এখন কিতাপ লিখিছিলে আইতাই 1929তে সেই সময়ত মাইক্ৰৱেভ বা অভেন নাছিলে অঙঠাত দি চচপেনৰ ওপৰত তলে অঙঠা দি তেনেকৈ বনাইছিলে কিন্তু মই এতিয়া আমাৰ যুগৰ সলনি হ'ল আমাৰ এতিয়া সকলোবিলাক সহজ হৈ পৰিল গতিকে মই মাইক্ৰৱেভ ইউজ কৰিছোঁ কিন্তু আইতাৰ কিতাপত এইটো অঙঠাত দি বনোৱাৰ কথাহে আছে 5 মিনিট হৈ গ'ল এইটো হৈ গৈছে এতিয়া মই অফ কৰি দিম চাম এতিয়া উলিয়াই পুৰা সিজিছে এইটো মই এতিয়া উলিয়াই আনিম হৈ গ'ল ধুনীয়া গোন্ধাইছে আজি মোৰ মাছৰ পোলাও টেষ্ট কৰিব মোৰ ডাঙৰ ল'ৰা কিঞ্জলকে আহা কিঞ্জল Hi everyone. আজি তুমি বৰ্তমান অসমতে আছে গতিকে মই এই সুবিধাটো লৈছোঁ এটা তুমি এনে খোৱা এইটো আইতাৰ ৰেচিপি তুমি খোৱা আৰু কোৱা আইতা কেনেকুৱা হৈছে
Wow, বঢ়িয়া হৈছে very unique কেতিয়াও খোৱা নাই do this try কৰিব definitely Thank you. আপোনালোকে আজি মোৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু নিশ্চয় ভাল পাব আৰু আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ আকৌ লগ পাম আজিলৈ আহোঁ